নমস্কাৰ বন্ধু বান্ধৱীসকল, সুজিত বৰুৱা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত আজি আপোনালোকৰ মাজলৈ এটা নতুন ব্লগ লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি ভিডিঅ'টো বনোৱা টপিকটো হৈছে, আজি মানে আমাৰ মৰিয়নি নৰকছাৰী গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতী জাকটো আমাৰ এই বাগানতে আজি আছেহি। কালি মানে গিবনৰ পৰা ওলাই আহি এই পথাৰত ধান খাই পিছত আজি এতিয়া আমাৰ এই বাগানতে আছেহি। বাগানৰ হাবিত সেইফালে গু দেখিছে, ৰাতিপুৱা যাওঁতে এইফালে গ'ল। এতিয়া বনৰীয়া হাতী জাকটো চাবলৈ আহিছোঁ, আপোনালোককো দেখুৱাওঁ। যোৱা বছৰেই দিয়া বনৰীয়া হাতীৰ ব্লগ, আকৌ এইবছৰ দিয়াই নাই। তাকে আপোনালোকক দেখুৱাম। এই আগতে আছে, কেমেৰাত চাগে ভালকৈ মনিব পৰা নাই। মই অলপমান জুম কৰি দিম, অলপমান ওচৰলৈ গৈ লওঁ। মানুহ অথনি ধেৰ আছিলে, এতিয়া মানুহ গ'লগৈ। এইবিলাক বগা বগা বগলী পৰি আছে যে, তাতে আছে হাতী পিঠিত মানে বগলী উঠি আছে। এতিয়া মানুহে দিগদাৰ কৰাৰ কাৰণে ভিতৰলৈ, হাবিৰ ভিতৰলৈ বনৰীয়া হাতী জাকটো সোমাই গ'ল। গৈ আছোঁ এতিয়া। বুজিছ কিমান ডাঙৰ বাগান। দেখুৱাইছোঁ, অলপমান আগলৈ গৈ লওঁ। কেনেকুৱা পালে ক'ব। হাতীকেইটা দেখুৱাই নাই, দেখুৱাওঁগৈ আৰু। এই আগত আছে মোৰ ৰাইজসকল। এতিয়া বনৰীয়া হাতী জাকটো ওচৰ পাইছোঁহি, আপোনালোকক দেখুৱাম। এই পাৰ হ'লে হওক আলা ধান একদম ধুনীয়া পকি আছে বৈ। খাবি আৰু আৰামকে এটা বিঘামান খাবি আৰু হয় নাই? নেখায় নাই, এবিঘাও নাখায় গেলা, এনেই খালি গৈছে। ঐ কেঞ্চেল হ'লে ইফালে যাবগৈ। জাকটো ভাঙি দিব পাৰিছে, ইফালৰ পৰা খেদিলে জাক ভাঙিব, ভাগিব নিজে কিতাপ হেৰিয়াত সোমাইছে কি কৰিবনি? পাৰ হৈ গৈ আছে, সোনকালে পাৰ হৈ গৈ আছে, সোনকালে সব পেছো দিয়ে লিখে লাইন। আজিৰ ব্লগ এইখিনিয়ে আছিলে। ইয়াৰ ঘৰত ঘটাইছে পুৰা। ঘূৰি দিওঁ এতিয়া। মোৰ পাছফালে আছে বনৰীয়া হাতী জাকটো। এয়া চাওক, বনৰীয়া হাতীৰ জাকটোৱে ৰাইজৰ ঘৰ দুৱাৰ ভাঙি শেষ কৰিছে। এয়া চাওকচোন বাৰু কিমান ডাঙৰ ডাঙৰ হাতীৰ খোজ। দেখা তুমি লাগাই লেন, তুমি দেখা করবি ও চাউ লাগে খাতে না নাকি।
আজিৰ ব্লগটো এইখিনি আছিলে। যদি ব্লগটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।